পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবা। পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। উৰিষ্যাত আছোঁ, আপোনালোকে গম পাইছে। আগৰ ব্লগটোত কৈছোঁ, আগৰ দুটা ব্লগত কৈছোঁ। আৰু উৰিষ্যালৈ আহি যদি পুৰি চাব নাহোঁ, জগন্নাথ মন্দিৰকে আদি কৰি সাগৰ চাবলৈ নাহোঁ, তেতিয়া উৰিষ্যা অহাটো অধুৰা হ'ব। আৰু সেয়েহে আজি আমি আহিছোঁ আমাৰ গোটেই টিমটো এখন ধুনীয়া বীচ সাগৰৰ পাৰত। গতিকে আপোনালোকক অকণমান সাগৰৰ প্ৰাকৃতিক সাগৰৰ নান্দনিক আপোনালোকক দৃশ্য দেখাম। গতিকে আপোনালোকে সাজু হওক চাবলৈ। মানে উৰিষ্যা পুৰী যিকেইটা বীচ এইকেইটা বহুত ধুনীয়া। গতিকে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াতো অকণমান যিহেতু অসমৰ পৰা আহিছোঁ, বিহু চিহু গাব লাগিব। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'। বৰ ধুনীয়া এটা ব্লগ পাব আজি সাগৰ পাৰৰ পৰা দেই। এইয়া আপোনালোকক দেখাবলৈ লৈছোঁ, কি দেখাবলৈ লৈছোঁ বাৰু, উৰিষ্যাৰ পুৰীত যি আছে সমুন্দৰ। চাই লওক অকণমান সাগৰৰ নান্দনিক দৃশ্য। সাগৰ কেনেকুৱা? সাগৰ চাই ইপিনে ঘূৰি দিয়া, ইপিনে সাগৰ চাই কেনেকুৱা লাগিছে? আগত চাইছিলা নাই? এইবাৰ প্ৰথম। মই বাৰু আজি অলপ দিনৰ আগতে কেৰেলাত চালোঁ, তাৰপৰা আগতো ইয়াত আহিছোঁ। ভাল লাগিছে চাই অকণমান, হয় নাই? ভাল লাগিছে, ভাল লাগিছে। এই উত্তৰত উঠিবা নি? উত্তৰত চাই লওঁ। ঐ জানো বিশ্ব ধুনীয়াকৈ গান এটা গাব। এইখন নাওখন আহি আছে ধুনীয়াকৈ। আৰু সাগৰক লৈ আমাৰ ইহঁতৰ বিশ্বতে একে জেগা মানুহ মৌচুমী গগৈ জানে, চিলাপথাৰ মৌচুমী গগৈ এটা খুব ধুনীয়া বিহু নাম লিখিছিলে। বিশ্ব ধুনীয়াকৈ অকণমান গুণগুণাই দিয়া, মজা লাগিব, ফিল্ডটো মজা লাগিব। অকণমানকৈ গাই দিয়া, কটনা সাগৰ সিঁচি। কটনা সাগৰ সিঁচি মানিক বিচাৰিছিলোঁ, কটনা মৰম যাচি কাকো যে মই নাপালোঁ, কোনো বুজিলোঁ তোমাৰ কোমল তালৈ বাৰু সাঁচিলা জীৱন। বঢ়িয়া। ভালে অকণমান নামি যাওঁ সাগৰলৈ বুলি। এইয়া আমি নামি গৈ আছোঁ বিশ্বই মই ধুনীয়াকৈ। মজা এটা ভিউ দেখাম দেই। হ'ব অলপ ৱাইড এংগুল কৰি লৈছোঁ, মজা ভিউ এটা দেখাম। চাই লওক। লেট লাগিছে চব। লেট লাগিছে কিন্তু বিপদজনকো অকণমান বুলি দেখিছোঁ। মজা। বাহ উৰিষ্যাত আহি লগ পালোঁ এজন আমাৰ অসমীয়া পাণ্ডা। আপোনালোকক চিনাকি কৰাই দিছোঁ। হয়, বাকী আমাক এতিয়া আপুনি জব আমি এতিয়া সাগৰ ধুনীয়াকৈ দেখাব লাগিব। প্ৰথমতে কি দেখাই ল'ব? এতিয়া সাগৰ গা ধুৱাব। অঁ, ধুই পিনে আমি জগন্নাথ মন্দিৰত যাম, তাত দৰ্শন কৰিম, তাতে ভোগ লগাম। আমি সকলোৱে তাত প্ৰণাম কৰি পেলাই আমি আমাৰ প্ৰগ্ৰেমৰ জেগাত যাম বুলি ভাবিছোঁ। আপুনি ইয়াত পাণ্ডা কৰি থকা কিমান দিন হ'ল? মই এতিয়া ইয়াৰ 2008 চনৰ পাণ্ডা, মই লোকেল পাণ্ডা অসমত। এনে ধেমালি কৰিছোঁ দেই। ধনজিতা জগন্নাথ ইয়াত আহি থাকে, মানে পুৰী ইয়াত আহি থাকে।
সেইকাৰণে আমি অকণমান কামুৰিছোঁ যাওঁ নেকি আজি এতিয়া আমি লগতে ফুৰিম ফুলি কৰিম নে কি কয় হয় 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 হে এতিয়া গা ধুম ধুনীয়াকৈ আধা কাপোৰ খুলি পেলাম বিহু এটা গাব লাগিব আকৌ ইয়াত গাম বিহু এটা নাগালে নহ'ব গাম অকণমান দেৰিকৈ গাম বাৰু ঠিক আছে দিয়ক আমাৰ বিতুপন আৰু মুনুকনে সাগৰ দেখি একদম ৰ'বই নোৱাৰিলে দুয়োটাই ধনজিৎ দাই বিহু নাম ধৰি দিলে বেয়া নাচিছে আপোনালোকে চাওক অকণমান দুয়োটাই নাচ কি সিহঁতৰ সাগৰ পাই পিনে বা সাগৰত আহি কিনি গা নোধোৱা পৃথিৱীত যদি একমাত্ৰ প্ৰাণী আছে মই দেই বিৰাট ভয় লাগিলে মোৰ নামিবলৈ মোৰো আছে বাৰু মই নানামিলোঁ তাৰপৰা আমাৰ দুখত নেনামিলে আৰু মই সুখ আৰু ভয় চবতে নানামিলোঁ এয়া হৈছে আমাৰ টিম লিডাৰ এনেকুৱা টিম লিডাৰ সাধাৰণতে পাবলৈ বিৰাট কষ্ট গোটেইবোৰ ল'ৰাবোৰক সাঁতুৱাইছে ফূৰ্তি কৰাইছে আৰু ধুনীয়াকৈ বেগ ৰখি আছে ঐ বিশ্ব বেয়া চেয়া নাপাবি আৰু কি পালি নাজানো আৰু উইচালৈ নি এখনকৈ ফূৰ্তি কৰা লোৱা দেই ভাল লাগিলে বাকী একো নাই অ' ধনজিৎ দা সাগৰৰ পাৰলৈ আহি আমি কিন্তু সাগৰৰ কিনাৰৰ পৰা আমি আশীৰ্বাদ পালোঁ আশীৰ্বাদ সাগৰৰ পাৰত যিহেতু আমাৰ অসমীয়া কি যদি নেদেখুৱাওঁ ভাল নালাগিব নে কি কয় ততা হে আৰু যিহেতু সিহঁতে ইমান ধুনীয়া ধুনীয়া মানে আমাৰ লগত বিহু নামতি আছে গতিকে কিবা এটা লগাই ওলালে নিশ্চয় ভাল লাগিব আমাৰ অসমীয়া গীতটো ইচ্ছাটো দেখক ৰাইজে নে কি কয় সাগৰ পাৰতে আছোঁ এতিয়া আগক লৈ ধুনীয়াকৈ নাম এটা গাবা নে কি কয় ৰ'বা টিংকু তুমি দুইটাই গোৱা প্ৰথমতে তুমি গোৱা সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় মৰমী সেই বুলিহে লাগে ভয় এটা কথা গম পোৱা গ'ল আমাৰ বিশ্ব এটা একদম দুৰ্দান্ত প্ৰেমিক ই একদম বৰ বেলেগ হে হয় নাই ভাবিছোঁ সি বৰ বেলেগ একদম ট্ৰেজেডি একদম ল'ৰাটো সোমাই আছে লগত কাৰোবাক লৈ অহা নাই চাগে সেইকাৰণে ওলাই আহিছে আৰু মুখৰ পৰা আপোনাৰ আপুনি কি হৈ গৈছে বাকী যে নহওক ভাইটি তোমাৰ কণ্ঠ খুব সুন্দৰ ভাল লাগিলে দেই বহুত মানুহ ভিৰ আমি এতিয়া লাহেকৈ সাগৰ চালোঁ পুৰীত এতিয়া আমি ধনজিৎ দা ক'ত যাম আমি এতিয়া মন্দিৰ যাম জগন্নাথ মন্দিৰ যাম খোজকাঢ়ি যাম আমি এইখিনি জগন্নাথ মন্দিৰ বেছি দূৰ নহয় ইয়াৰ পৰা নাই অঁ এবাৰ খোজকাঢ়ি জগন্নাথ মন্দিৰ দৰ্শন কৰিম দৰ্শন কৰাৰ পিছত আকৌ আমাৰ পুনৰ অনুষ্ঠান আছে আমি ঘূৰি যাবগৈ লাগিব গতিকে আপোনালোকে ব্লগটো চাই থাকক আৰু এই পিনৰ পৰা মই অকণমান আপোনালোকক এই ভিউটো দেখাই দিছোঁ চব কি ধুনীয়া চাই লওক অকণমান দেখাই দিছোঁ এবাৰ কি ধুনীয়া এইবিলাক গতিকে আপোনালোকক আমি এতিয়া লগ পাই আছোঁ জগন্নাথ মন্দিৰত ব'লক পুৰী সাগৰৰ পৰা অলপ দূৰ ৰিক্সাত আহিলোঁ ৰিক্সাত মানে অট'ত আহি আমি এতিয়া লাষ্টত ফাইনেলি পালোঁহি জগন্নাথ মন্দিৰ এতিয়া জোতা পিন্ধা এলাও নাই জোতা পিন্ধি যাবলৈ মই বহুত বছৰ আগতে এবাৰ আহিছিলোঁ আহি ভিতৰতো সোমাইছিলোঁ এইবাৰ আজি গা ধোৱা নাই তাকে নোসোমাম নি চাগে অ' দেহা এইটো লোৱা ব্লগত দেহা বুলি মাতি দিছোঁ দেখিছ নাই এতিয়া ধেমালি কৰিছোঁ আকৌ দেই এই এতিয়া ইয়াত মানুহ ভিৰ চাওক এয়া মন্দিৰ ভাগ ইয়াতে মানুহৰ ভিৰ দেখিছে নহয় মানুহৰ সমাগম আজি ভিতৰত সোমোৱা কিবা এলাও নাই নেকি মানুহবিলাকে চোন ইয়াৰ পৰাই কৰি আছে এয়া জগন্নাথ মন্দিৰ দেখাই দিছোঁ মই বহুত বছৰ আগতে এবাৰ সোমাইছিলোঁ আপোনালোকক ভালকৈ দেখাই দিছোঁ চাই লওক জগন্নাথ মন্দিৰক ৰাইজৰ ভিৰ চাওক মানে ভগৱানৰ প্ৰতি যিটো ভক্তি চাওক কিমান দীঘল এটা প্ৰকাণ্ড লাইন
জলৈকে দেখে আপোনালোকে মানুহ চাই আপুনি শেষ কৰিব নোৱাৰে ইমান দীঘল এটা প্ৰকাণ্ড লাইন এয়াই ভগৱানৰ প্ৰতি ভাৱ ভক্তিয়ে ভগৱানৰ প্ৰতি সেৱা গতিকে জগন্নাথ বাবাক আমি জগন্নাথ প্ৰভুক প্ৰণাম জনাইছোঁ যদিও আমি দৰ্শন কৰিব নোৱাৰিলোঁ বহুত মানুহৰ সমাগম বহুত মানুহৰ ভিৰ অনাগত দিনত আহিলে মানে আমি দৰ্শন কৰিবলৈ চেষ্টা কৰিম ভালকৈ মন্দিৰভাগৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে জানেই মন্দিৰভাগৰ বিষয়ে গতিকে ইমানে আপোনালোকক দেখাব পাৰিলোঁ দেই আজি মোবাইল দুটা চেনেল নিয়া একো এলাও নাই আৰু আটাইতকৈ ডাঙৰ কথা আজি এনেকুৱাই মানুহৰ ভিৰ মন্দিৰৰ দুৱাৰ এতিয়ালৈকে খোলা নাই আধা ঘণ্টা পিছত খুলিব সেইকাৰণে আমি ধুনীয়াকৈ বাহিৰৰ পৰাই সেৱা কৰি এতিয়া যামগৈ এয়া চাওক আপোনালোকে কিমান ভিৰ এই দেখিছে বগা লাইনটো পাৰ হৈ তাত মানুহ একদম লাইন মোৰ পৰা মোৰ হাতখন য'ত দেখিছোঁ তাৰপৰা একদম বিধম এটা প্ৰকাণ্ড লাইন গতিকে ইয়াৰ পৰাই আপোনালোকক মই অকণমানকৈ জগন্নাথ মন্দিৰটো দেখালোঁ আজি ব্লগটো দেখাবলগীয়া এই দুটাই বস্তু আছিলে গতিকে আৰু বেছি দীঘল নকওঁ ৰাতিলৈ প্ৰগ্ৰেমো আছে কি হ'ল কি নহ'ল নাজানো ব্লগটো অকণমান সাগৰ আৰু জগন্নাথ মন্দিৰ দেখাবলৈ চেষ্টা কৰিম পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম দেই আজিলৈ ইমানটা সামৰি দিছোঁ ধন্যবাদ জয় আই অসম